5 তুলসী আর তারপর আছে আমার সব ঠিক আছে Yes. তারপর 3 নম্বর হল সিএমডি यानी कि কনসেন্ট্রেটেড মিনারেল ব্লক ঠিক Yes. আছে Yes. এই তিনটা প্রোডাক্টের বিষয়ে আমি ডেমো দেখুৱাম আপোনালোকে নিজে নিজৰ চকুৰে চাব পাৰিব সঁচাকৈ আমাৰ বিশেষ প্ৰডাক্ট কিমান পাৱাৰফুল আৰু কিমান মূল্যৱান আমাৰ কাৰণে ইউজফুল হয় কি নহয় Yes. আমাৰ বহুত মানুহে কয় বাহিৰৰ দোকানত তুলসী আমাৰ তুলসী দ্ৰৱ লৈ আনি পেলাই ব্যৱহাৰ কৰে কিন্তু তাৰ নৰখে চৰ্দিও নৰখে এনে 140 টকা 150 টকা কিনি আনে হয় নহয় সো আমাৰ ইয়াতো 5 তুলসী আছে 170 টকা আমি পাম টিভিও পাম আমি 7 টিভি হয় নহয় তো এই 5 তুলসী কি 5টা প্ৰকাৰৰ তুলসী লগত মিক্স কৰা আছে যেটো আমাৰ কাৰণে আমাৰ ইমিউন সিস্টেমক বঢ়াব আমাক যিকোনো ভাইৰাছৰ পৰা প্ৰটেকশ্যন কৰিব কাহ চৰ্দি জ্বৰ তথাপি আমাৰ মাথা টিংটিঙা বিষোৱা তেনেকুৱা প্ৰব্লেমবিলাক সলভ কৰিব আৰু আমাৰ যিমানখিনি লেতেৰা আছে ভিতৰত চাফা কৰাত সহায় কৰিব সব সঁচাকৈ এইটো আমাৰ যিটো মেনেজমেণ্টে আমাক দিছে আমাৰ শৰীৰটো হেল্পফুল কৰিবৰ কাৰণে সঁচাকৈ এইটো কিমান উপৰজনীয় ইউজ কৰিলে সঁচাকৈ এই কাম কৰিবা না নকৰিব আমি সেই বিষয়ে আমি ডেমো চাম ঠিক আছে আপোনালোকে নিজৰ চকুৰে চাব পাৰিব আৰু আপোনালোকেও নিজৰ টিমত এই ডেমো দেখুৱাই প্ৰমোট কৰিব পাৰিব প্ৰডাক্টখিনি আপোনাৰ বিজনেছৰ কাৰণে ভাল হ'ব হেল্থৰ কাৰণে হ'ব আৰু আনক যদি আমি এইটো প্ৰডাক্ট দিয়ে আনৰ কাৰণে হেল্থত বহুত লাভকাৰী হ'ব ঠিক আছে খালি আমি আমাৰ প্ৰডাক্টৰ ওপৰত ক'লে নহয় একচুৱেলি আমি তেনেকুৱা সৰু সুৰা ডেমনষ্ট্ৰেশ্যন কৰিব পাৰে চবে পাৰে এইটো লেডিছো পাৰে জেণ্টছো পাৰে এইখিনি কাম কৰিলেহে এইটো কিয় দেখুৱাইছে কোম্পানী কিয় দিছে আমাৰ মেনেজমেণ্টে আমাক কিয় দেখুৱাইছে কিন্তু আমি বিজনেছত আগবাঢ়িবৰ কাৰণে এইখিনি ডেমোটো দেখাবলৈ গৈছোঁ ইয়াৰ আছে আমি হোৱাৰ লগত আমি যদি ডেমনষ্ট্ৰেশ্যন চাওঁ তেতিয়াহ'লে ৰিলিফ কৰে ৰিলিফ ছিষ্টেমটো বাঢ়ে Yes. ঠিক আছে ইয়াত আমি লৈছোঁ বেটাডিন লৈ আনিছোঁ ঠিক আছে এইটো 104 টকা লয় আপোনালোকে যদি এছএছক বা তেনেকুৱা তুলসী আৰু ভিটামিন চি এতিয়া মোৰ বৰ্তমান শেষ হৈ গ'ল মোৰ তাত ভিটামিন বেলেগে আছে ডি আছে 12 আছে চ' ভিটামিন চি তাতো আপোনালোকে সেই ভিটামিনৰ লগত ডেমনষ্ট্ৰেশ্যন কৰিব পৰা যায় ঠিক আছে এতিয়া আমি 5 তুলসী এই ভিটামিনটো এটা কেমিকেল হয় কালাৰ তো আমি চাফা কৰিব নোৱাৰোঁ কোনো পদ্ধতিতে এইটো চাফা কৰিব নোৱাৰে এতিয়া তো এইটো আমি সঁচাকৈ এই আমাৰ 5 তুলসীয়ে যেনেকৈ আমাৰ শৰীৰৰ লেতেৰা ভাইৰাছ আছে এইটো যেনেকৈ চাফা কৰে সঁচাকৈ এইটো কৰে না নকৰে এইটো এটা ভাইৰাছৰ নিচিনা কালাৰ এইটো কেমিকেল আছে এইটো জহাত নাযায় তো সঁচাকৈ এইটো কাম যদি কৰে আমাৰ কৰিব 100% 5 তুলসীয়ে আমাৰ যিটো লেতেৰা আছে ভাইৰাছ আছে নাইকিয়া কৰিবলৈ আমাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং কৰিব সঁচাকৈ এতিয়া আমি লাইভ ডেমো চাম আপোনালোকে ৰেডি আছে ঠিক আছে থেংক ইউ আপোনালোকে ৰেডি আছে এইটো আপোনালোকে চাওক আৰু আপোনালোকে নিজে নিজেও প্ৰেক্টিকেল হিচাপত ডেমনষ্ট্ৰেশ্যন কৰিবলৈ চেষ্টা কৰক এইটো আপোনালোকৰ কাৰণে বহুত ভাল হ'ব এতিয়া আমি পানী লৈছোঁ ঠিক আছে ঠিক আছে ইমানখিনি আমি পানী ল'লোঁ তাৰপিছত আমি এইটো ভিটামিন লৈছোঁ ঠিক আছে ঠিক আছে ইমানখিনি মই ল'লোঁ এইটো হ'ল একদম পুৰা কালাৰ এটা কোনে চাফা কৰিব পাৰিব না নোৱাৰে তেনেকা আমি বহুতখিনি আমাৰ তাত উশাহ লওঁতে কিবা খাদ্য খাওঁতে তেনেকা টক্সিন ভাইৰাছ সোমাই থাকে আমাৰ শৰীৰত ঠিক আছে এইটো আমি এতিয়া সঁচাকৈ এই 5 তুলসী ইমানখিনি পাৱাৰ আছে নাই 170 টকাৰ তুলসী সঁচাকৈ কাম কৰে না নকৰে আমি লাইভ ডেমো চাম এতিয়া আপোনালোকে আহক এতিয়া মই দি আছোঁ আপোনালোকে নিজে চাব ঠিক আছে টেবুল দিছে 3 হৈ যাব এইটো কিবাটো দিয়াৰ ওপৰত আপোনাৰ
এইটো বিটাডিন দিয়াৰ ওপৰত যিমানখিনি ডবল দিব ইমানখিনি ডবল দিব লাগিব যিমান কম দিছে ইমান কমতে হৈ যাব এতিয়া আপোনালোকে চাওক কালাৰ কেনেকুৱা হৈ গৈ আছে আগত কেনেকুৱা আছিলে লাল আছে এতিয়া অলপ কমিছে আপোনালোকে চাব কমিছে আৰু অলপ Yes. কালাৰ বাঢ়িছে না কমিছে কমিছে সঁচাকে কমিছে Sure. কমিছে Yes. পুৰা কমি গ'ল Yes. এইটো অলপ পিছত নিজে নিজে পুৰা হোৱাইট হৈ যাব চাফা হৈ যাব Yes. হৈ গ'ল না Yes. তো আপোনালোকৰ কাৰণে 170 ৰুপিছৰ তুলসী হেল্ল' আমাৰ শৰীৰকৈ বেছি দাম হয় না No. তো আমি ইউজ কৰক বহুতে আমাৰ ইয়াত কোনোবা কিনি আনিছে ইউজে কৰা নাই কোনোবা এজনে ইউজ কৰিছে বাকী একদম বিন্দাছে চব Yes. খোৱা নাই এজনে ইউজ কৰিছে এজন ইউজ কৰিলে এজনে ভাল হ'ব গোটাই ফেমিলি কেনেকুৱা ভাল হ'ব No. মোৰ শৰীৰ মই খালে ভাল হ'ব আপোনাৰ শৰীৰ আপুনি খালে ভাল হ'ব তো সেইটো কাৰণে আমি ফেমিলিৰ সবে ইউজ কৰিব পাৰে আমি সেইটো কালাৰ চেঞ্জ হৈ গৈ আছে নিজে নিজে Yes. Jordan clear হাত চাব দিব লাগিব আমি পানী কুকুমীয়া গৰম পানীৰ লগতো খাব পাৰে এক কাপ বা ইমানখিনি পানী হ'লে এক টুপ বা দুই টুপ দিলোঁ ঠিক আছে তাৰপিছত আমি খাই দিলোঁ নহ'লে আমি গাখীৰ চাহ বা লাল চাহ খাই হয় নহয় Yes. তাৰ লগতো আমি এক টুপ বা দুই টুপ দি পেলাই খাব পাৰোঁ এটা তুলসী খালি আপোনাৰ কাহ চৰ্দি বুলি নহয় গেছৰ কাৰণে কাম কৰে Yes. এতিয়া চাওক আমি চবৰ ঘৰতে যাওঁ প্লান দেখাবৰ কাৰণে বা বিজনেছ প্ৰমোট কৰিবৰ কাৰণে হয় না নাই চবৰ ঘৰতে আমি ধৰক আমাৰ জিতা দি খাই নাপাওঁ চাহ খাই পাই জানো নাপায়। বেলেগ চাপাত দি বনাই দিয়া হয় হয় না? Yes, yes. তো সেইটো খাই আহি পেলাই আমাৰ চালা পেটটো মানে অৱস্থা নোহোৱা হৈ যায় ৰাস্তাতে ক'ৰবাত ওলাই যায় হয় না Yes, yes. তো এনেকুৱা হয় বহুত হয় Sure, sure. আমাৰো হয় তো Yes. সেইটো সময়ত আমি যদি আমাৰ যেনেকুৱা যদি তুলসীৰ লগত যদি আমাৰ আছে তুলসী যদি আমাৰ লগত আছে তেতিয়াহ'লে কোনোবা যদি চাহ একাপ যদি আপোনাক দিছে 2 ড্ৰপ যদি দি পেলাই যদি আপুনি খায় তেতিয়াহ'লে আপোনাৰ তাত গেছ নহয় নিজে খাই চাব লাগিব এইটো এতিয়া চাওক ইয়াতে আমি বিটাদিন যে ডেম'ত কৰিছে আপোনালোকক ইমান যে কালাৰ আছিলে এইটো ধৰক আমাৰ এতিয়া আমি ইমান দূৰ হয় না নাই ফিল্ডত কিমান ঘূৰো না নহয় Yes. কিমান বতাহ ধুমুহা ধূলি বালি আমি খাওঁ হয় না নাই তাৰ লগত আৰু আমাৰ যোনটো আমাৰ দৈনিক খাদ্য বস্তু ব্যৱহাৰ কৰা বস্তু শাক পাচলি যিমানে মাছ মাংস হওক এইবিলাক টক্সিনবিলাক আমি কিমান লেতেৰা বস্তুবিলাকো খাই আছে হয় না নাই Yes. তো তেনেকুৱা এতিয়া যে আপুনি চাইছে কিমান ধুনীয়া চাফা হৈছে না Yes. হৈছে নহয় তেনেকুৱা আমি তুলসী মাত্ৰ জাষ্ট 175 টকাৰ যদি আমি তুলসীও খাওঁ না আমাৰ বডিত যিমানখিনি টক্সিনছ কেমিকেল লেতেৰা বস্তু আছিলে সেইটো ঠিক তেনেকুৱা আমাৰ বডি চাফ হৈ যাব পানী যেনেকুৱা চাফা হৈছে তেনেকুৱা চাফা হ'ব ইমান ডাঙৰ ডাঙৰ টকা আমি ব্যৱহাৰ খৰচা কৰিব নালাগে তো আমাক ইমান ধুনীয়া ধুনীয়া বেষ্ট অফ দ্য বেষ্ট আমাক মেনেজমেণ্টে প্ৰডাক্ট দি আছে এতিয়া এইটো আমি ইউজ কৰাটো প্ৰয়োজন কৰিব লাগে তো এইখিনি আমি প্ৰমোট কৰিব পাৰোঁ কোনে নলয় তো বিজনেছ আমাৰ কাৰণে আমি যিমানে প্ৰমোট কৰিব আমাৰ বিজনেছ হ'ব আমাৰ যিমানে বিজনেছ হ'ব আমাৰ ইনকাম আহিব আমি কিহৰ কাৰণে কাম কৰিছোঁ মানুহবিলাকে যে দিল্লী মুম্বাই চাকৰিয়ে হওক যিয়ে হওক যিকোনো ব্যৱসায় যে কৰি আছে কিয় পইচাৰ কাৰণে কৰিছে Yes. আমি ইয়াত হেল্ডি ৰাখি পেলাই আমি ইনকাম কৰিব পৰা এটা উপায় আছে তো সেইটো আমি যিমানে প্ৰমোট কৰিব ইমানে আমাৰ ইনকাম বাঢ়িব কিমান ধুনীয়া এটা ৰিজাল্ট না এইটো দেখাব পাৰিব সহজ আছে চবে পাৰে চবে পাৰে কিয় নোৱাৰে? ঠিক আছে মই চবে দেখুৱাই পাৰে দিম না? ক্লিয়াৰ হ'ব আপোনালোকে নিজে চাই ল'ব তাৰপিছত ঘৰত চুপচাপ কৰিব 2 3 বাৰ চাই থাক Yes. লাগিলে এক বটল চাই থাক দিনে দিনে সঁচাকৈ হৈ নহয় Practice. কৰি থাক Yes. আপুনি যেতিয়া ক্লিয়াৰ হৈ যাব আপুনি তুলসী এটা লগতো বিজনেছ বহুত কৰিব পাৰে আঙুৰাৰ লগতো বহুত ধুনীয়া কিয় business নোৱাৰে? কৰিব পাৰে। চব মাত্ৰ বৰ সেইটো ঘৰতে নহয় লাগে। যে CM দিয়ে মাত্ৰ থাকিলে যে বিজনেছ হ'ব পাৰে সেইটো নহয় ইয়াতো 7 পিপি আছে আপুনি যদি 10জন মানুহক যদি এদিনত চেল কৰে 70 পিপি 70 পিপি আহি আছে তেতিয়া হ'ল দিনে 70 পিপি হ'লে মাহত 21 পিপি
য'ত মিটিং কৰিব যাব তাত লগত তুলসী লৈ যাব তুলসী এটা দি দিয়ে ঠিক আছে Yes. তুলসী দিব তাক আৰু শ্বেয়াৰ কৰিব এইটো ডেমো দেখুৱাই দিব আগৰ হাতত দুটা তিনিটা তুলসী লৈ যাব 100% ল'ব ঘাও ভাল হ'ব ক'ৰবাত যদি ডাঙৰকৈ কাটিছে ইয়াত যদি ঢালি দিয়ে ব্লাড ওলোৱাটো বন্ধ হ'ব আৰু আপোনাৰ যোনটো ঘাও হৈছে এইটো তুৰন্ত মানে বহুত কম দিনতে আপোনাৰ ঘাটো পূৰা কৰিব ভাল হ'ব Vomiting was right. তেনেকৈ পাৱাৰফুল হ'ব